হাই হেল্ল' গুড মৰ্ণিং গাইজ সুপ্ৰভাত। আজি বহুত দিন হ'লে ইউটিউবত ভিডিঅ' দিব পৰা নাই। ঘৰত কাম 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 মানে বহুত কাম, পূৰা কামত বিজি আছোঁ। তো আজি শিৱৰাত্ৰি বুলি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। তো আজি আমি মানে শিৱসাগৰ যাম। তো আপোনালোকক দেখাম শিৱসাগৰত শিৱৰাত্ৰি কেনেকুৱা হয়। তো আপোনালোকে চাব। আজি মানে ভিডিঅ'টো বৰ ধামাকা হ'ব, বহুত ধামাকা মানে আৰু কি ক'ম আৰু শিৱৰাত্ৰি বুলি। তো দেখা আছে মানে চাওক, আমাৰ বেটা এতিয়ালৈকে শুই উঠা নাই, পূৰা নাক বজা হৈ আছে। তো আমি এতিয়া ওলাই লওঁ, ওলাই পিনে আমি বাকীডোখৰ আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া বেটাক উঠাই ভাত চাত খুৱাই আজৰি কৰি মাকে এতিয়া ওলাই আছে, আৰু মই এফালে ওলাই ল'লোঁ আৰু অলপমান। তো এতিয়া গাড়ীখন আহিব 9টা বজাত পাবহি গাড়ীখন। তো আমি যাব লাগিব, আৰু লগৰ আছে আমাৰ, লগৰ কেইজনমান ওলাইছে, আমি লগতে যাম। গাড়ী ৰিজাৰ্ভ কৰিছোঁ তাৰমানে। তো অকলে নিবলৈতো দম নাই, সেইকাৰণে ৰিজাৰ্ভ কৰি লৈছোঁ আৰু মিলি লৈছোঁ কেইবাটাও। বেটা ক'ত যাবা, শুব যাবা? অঁ এফালে চাওক মাকে কেনেকৈ ওলাই লৈছে। এইটোৱে আমাৰ ৰুম আৰু এনেকুৱা ভঙা চিঙা ৰুম। এইফালে গাড়ী আহি পালেহি, আৰু আমাৰ বেটাই ফিল্ডলৈ ওলাই গৈছিলে। বেটা বাকী মানুহবিলাক ওলাই অহা নাই, আহিব এতিয়া লাহেকৈ। আমি আগতীয়াকৈ ওলাই ল'লোঁ আৰু। বেটা ঘূৰি উঠিবা জলিয়া। এয়া আমাৰ অতিথিখিনি আহি পালেহি, এইফালে উঠি আছে বৌহেঁতি, এয়া ছাৰ, এয়া দীপুকাই, সেয়া ৰাজু দা। তো এইজন আমাৰ ভণ্টি ৰেণু, এটি বাইদেউ, ভাইটি, এইফালে বেটা, পূৰা আমি ভৰ্তি হৈ লৈছোঁ আৰু এখন গাড়ীতে। তো গৈ থাকিম, আপোনালোকক দেখাই দিম কি কি পাৰোঁ। তো চাই থাকিব আৰু। মাহমৰা বাই বাই দিলোঁ। টিংখাং ৰাজগড় মৰাণ ডিমৌ পাৰ হৈ এয়া হ'ল শিৱসাগৰ। এতিয়া আমি শিৱসাগৰ পাই গ'লোঁ। এয়া হৈছে শিৱসাগৰ। এতিয়া গৈ আছোঁ শিৱদৌল চাবলৈ। বলক দেখাই আছোঁ আপোনালোকক। কি ফুচকা খায় নেকি? অঁ এয়া চাওক, গেটেইখনে ফুচকা খাই আছে। শিৱদৌল যোৱাৰ আগতে ফুচকা খাই লওঁ বুলি কৈছে। তো এইফালেদি যাব লাগিব, এইফালে মেলা বহি আছে। আপোনালোকে শিৱসাগৰ শিৱদৌল যাব আহিলে এইফালে ছাইডত বাইক পাৰ্কিং কৰিব আছে, আৰু ওচৰতে কাৰ পাৰ্কিং কৰা আছে। পাৰ্কিং কৰা সুবিধাটো আছে আৰু ইয়াত। এয়া আমাৰ পানীপুৰি খাই হৈ গ'ল। এতিয়া আমি গৈছোঁ শিৱদৌল। এইটোৱে হ'ল শিৱদৌল সোমাই যোৱা গেটটো। এইটো মহাশিৱৰাত্ৰি শুভেচ্ছা, ইয়াত গেটখন লগাই থোৱা আছে ডাঙৰকৈ। তাৰপিছত এইবিলাক চাওক, মানে ইয়াৰ পৰা মালপান থকা ভিতৰত যাব লাগে। তো এইবিলাক চাইডৰ ফালে চাওক, এইবিলাক কাপোৰ কানি কিবা কিবি চব বস্তু পোৱা যায় ইয়াত। কি চাইছে? অঁ ছাৰ আগত গ'ল চাগে। এয়া চাওক মানুহে মানুহ। এই আপোনালোকে আগত দেখি পাইছে শিৱদৌল। আমি গৈ আছোঁ, এতিয়া পামগৈ আৰু। দোকানৰ মাজে মাজে গৈ আছোঁ। চাওক ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীৰ বাবে ঢেৰ যদি বস্তু পোৱা যায়, আপোনালোকে আহিলে লৈ দিব পাৰিব আৰু। আমি ভিতৰত নাই যোৱা এতিয়া, কিনাই কিনাই গৈ গৈছে এইবিলাক দোকানবিলাক চাই ফুৰিছে আৰু। দোকান মজা মজা বস্তু আছে, ধুনীয়া ধুনীয়া বস্তু ওলাইছে, আপোনালোকে লগ পায় ইয়াত আহিলে মানে। চক আপোনালোকে শিৱসাগৰ শিৱদৌল চাবলৈ ওচৰতে লেক এটা পাব, এনেকুৱা পুখুৰী এটা আছে ডাঙৰ। মানুহবিলাকে চাই আৰু মাছ এখন ব'ট আছে, ছেফটি ব'ট। এয়া চব পুখুৰীত অলপমান ঘূৰি চালোঁ, তাৰপৰা বাই বাই কৰিলোঁ, এপাহ বিদায় ল'লোঁ আৰু। এতিয়া গৈ আছোঁ শিৱদৌল ভিতৰলৈ যাম এতিয়া লাহেকৈ। এয়া বেটা কি কি লৈ গৈছে চাওক, এয়া জাজুৱে টেটু বনাই আছে চাওক।
ৰাজু টাৱাং আপোনালোকে শিৱসাগৰ আহিলে মানে ইয়াত টেটু চেটু বনাব পাৰিব চব সুবিধা আছে আৰু বস্তু পাতিটো কি ক'ম চব বস্তুৱে পাব আৰু এইটো বেটাৰ ফালে খেলি আছে চব শিৱদৌলৰ মাৰ্কেট ঘূৰি ঘূৰি ভাগৰ লাগিলে শিৱদৌল দৰ্শন কৰাৰ আগত আমি ভাতটো খাই লৈ ধৰিলোঁ তো এয়া বহি আছোঁ ভাত খাবলৈ এয়া ছাৰ বাইদেউ এয়া ৰাজুদা আৰু এইযোৰ কি ক'ম আৰু হয় আৰু কিবা কিবি এফালে আছে বৌ ভণ্টি হেৰি এইফালে চাওক এইফালে মাছ খাচী মাংস এইবিলাক আছে আৰু এই শিৱদৌলৰ মেইন গেটৰ ফালৰ পৰা সোমাই আহিলে লেফ্ট চাইডে মানে ইয়াতে আছে হোটেলখন মানে কিবা এটা অফিচ হয় আৰু চৰকাৰী অফিচ তাতে মানে দিছে খানা খাবলৈ তো আপোনালোকে আহিলে ইয়াত খাব পাৰিব খানা বঢ়িয়া হৈছে বোলে মইতো খাই টেষ্ট কৰিছা নে তো লাহেকৈ খাম আৰু এতিয়া তো আমি খাই ন আপোনালোকে চাই থাকক না কি তো আমি খাই বৈ উঠিলোঁ একদম চুচি বাচি খালোঁ এইফালে চবেই খাই উঠিলে এয়া ছাৰ এতিয়া আমি হোটেলত বাই বাই দিওঁ আৰু বাই বাই দি পিনে কি পাৰোঁ চামগৈ আৰু নাচাম বস্তু আছে ন পুৰা টেষ্ট পালে বোলে পুৰা চেলেকি চেলেকি শিৱসাগৰ আহিব আপোনালোকে সকলোৱে আহিব নিশ্চয় চাব শিৱ মন্দিৰ চাব ভাত নাখালেও ঘূৰিব খালি মানি বেগ টকা পইচা সাধাৰণ ল'ব দেই বাই কি কৰিছ তাত তো এইটো হৈছে শিৱদৌল এইটো চাওক শিৱদৌল ইয়াত আজি ফটো শ্বুট কৰি আছে ইয়াতে বম বম ভলেনাথ আমাৰ শিৱ বাবা তো চাওক মানুহ কিমান ভিৰ হৈছে চবফালে মানুহে মানুহ তো আমি দৰ্শন কৰিবলৈ যোৱা নাই তাৰমানে লাইন পাতিব লাগে বহুত ভিৰ আছে সেইকাৰণে যোৱা নাই আমি বাহিৰৰ পৰা এনেই জেগাবিলাক চাইছোঁ আৰু ইয়াতে ছাৰ শিৱদৌল চাবলৈ আহি কেনেকুৱা লাগিলে বা সঁচাকৈ দেই ইয়াত আহি বহুতেই ভাল লাগিলে ইমানেই ভিৰ এনেকুৱা জেগাত সকলোৱে আহক আপোনালোকে আহক আহি পিনে ইয়াত আনন্দটো লওক আহি পিনে এবাৰ বাবা ভোলেনাথৰ দৰ্শন কৰক এবাৰ মানুহে অকণমান সময় উলিয়াই পিনে আপুনি আহক আহি পিনে যেনেকৈ হওক এবাৰ ভগৱানৰ দৰ্শন কৰক জীৱনত অকণমান হ'লেও মনৰ শান্তি পাব আৰু নিশ্চিন্ত মনে হ'ব পাৰিব আৰু সেই যে ওপৰত দেখিছে সেইটো কলৰ নিচিনা আছে এইটো সোণৰ নেকি বাৰু এইটো সোণৰ ন সোণৰ স্বৰ্ণে তো আপোনালোকে দেখিছে সেই ওপৰত কলৰ নিচিনা দিছে সেইটো সোণৰ হয় বোলে কিন্তু আমি চিৰিয়াছলি নাজানো ঠিক আছে এইফালে আপোনালোকে আহিলে চাকি জ্বলাব পাৰিব এইফালে মন্দিৰটো আছে এয়া চাকি জ্বলা হেৰিটো আছে আমি শিৱদৌল এইফালে বিষ্ণুদৌল চাই ওলালোঁ বাই বাই কৰিলোঁ এতিয়া গৈ আছোঁ তলাতল ঘৰ চাবলৈ আৰু লগত কি কি আছে ৰংঘৰ কাৰেংঘৰ কি কি আছে পায় আপোনালোকক দেখাই যাম আৰু চাই দিব আমাৰ মানে ডাঙৰ মানে ঘটনা এটা হ'ল নহয় ৰংঘৰ কাৰেংঘৰ চাবলৈ যোৱা নহ'ল আৰু সময়টো নহ'লগৈ তাৰমানে তো এইডোখৰ পৰা আমি শিৱসাগৰ বাই বাই কৰি গৈ আছোঁ ঘৰলৈ বুলি মানে এতিয়া 4টা বাজি গ'ল সেইকাৰণে যাব নোৱাৰিলোঁ আৰু কোনোবা এটা জেগাত বোলে কামো চলি আছে নে কি ছাৰ অঁ সেইকাৰণে এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু তো আজিলৈ ভিডিঅ'টো ইমানে বাই বাই আৰু